আজি বনাম চুকা শাকৰ সৈতে মাছ আৰু আপোনালোকে চিনি পাইছে চাগে এই শাকবিধ আৰু এই শাকবিধ মোৰ খুব বেছি প্ৰিয়। আপোনালোকৰ প্ৰিয়নে বাৰু? আৰু যিহেতু বজাৰৰ শাক অকণমান ধুই পিনে এনেকৈ তিয়াই থৈছিলোঁ, বেছি সৰু সৰুকৈ নাকাটিলেও হয়, অকণমান এনেকৈ কাটি ল'ব জাষ্ট। নেক্সট এয়া কেৰাহীটো বহাই ইয়াতে শুকান জলকীয়া আৰু ফোৰণ কেইটামান দি শাককেইডাল বহাই দিছোঁ আৰু বিশেষ একো বেছি নালাগে। আৰু এয়া চাওকচোন হালধি গুড়ি দি এপাত টেঙা দি দিছোঁ আৰু অকণমানি হৈ যায়, পৰিমাণটো অকণমানি বেছিকৈ ল'ব যিহেতু আমাৰ মানুহ দুজন আছিলে সেইকাৰণে মই অকণমানেই লৈছিলোঁ, দুমুঠিয়ে লৈছিলোঁ আৰু খাবলৈও খুব টেষ্টি যিহেতু। এয়া আনপিনে মোৰ মাছ ফ্ৰাইও ৰেডি হৈ গ'ল আৰু টেঙা প্ৰায় হ'বই। ইয়াতে অকণমানি মই জিৰা গুড়ি পাউডাৰ দি দিছোঁ, যিহেতু টেঙা হয় গতিকে বেলেগ একো মছলা এড নকৰিব। আৰু ইয়াতে মই এতিয়া পানী এড কৰি দিম আৰু ঠাণ্ডা পানী গৰম পানী যিকোনো দি দিব পাৰে। নেক্সট এয়া মই ঢাকনিখন লগাই দিম অকণমান উতন আহিবৰ কাৰণে আৰু ঢাকনিখন উঠাই দিয়াৰ পাছত চাওকচোন ইমান ধুনীয়া কালাৰ হৈছে, খাবলৈও কিন্তু খুব টেষ্টি হ'ব। আৰু নেক্সট এয়া মই মাছকেইটা ইয়াতে পেলাই দিলোঁ। এনেকেই হৈ গ'ল চুকা শাকৰ টেঙাৰ আঞ্জা আৰু আজিৰ সাজটো এনেকুৱাই আছিলে। ভাল লাগিলে আপোনালোকে নিশ্চয় ট্ৰাই কৰিব।